ৰাতিপুৱা উঠি চিয়া সিড ভিজোৱা পানী খোৱাটো মই বহুত দিনৰ পৰাই অভ্যাস কৰি লৈছোঁ আৰু এই সৰু সৰু অভ্যাসবোৰে আমাক বহুত বেমাৰৰ পৰা হাত খৰায়। আজি ব্ৰেকফাষ্টত মই খাম মুছলি, সেয়েহে এয়া দৈ লৈ লৈছোঁ, লগতে এয়া মুছলি আৰু এটা মই কল কাটি লৈছোঁ। আৰু মোৰ সদায় দৈনন্দিনৰ আৰু এটা অভ্যাস হৈছে দিনত যিকোনো এটা ফল খোৱা, আৰু বেছিভাগ মই খেজুৰ বা কল বা যিকোনো বতৰৰ ফল মূল খাওঁ। আৰু এয়া মই চিয়া সিড ভিজোৱা পানীখিনি খাইছোঁ। অফিচত যাবলৈ ওলাই লৈছোঁ কাৰণ মই 16 আৱাৰ্ছৰ যিমান দূৰ পাৰোঁ ফাষ্টিং কৰোঁ, ইণ্টাৰমিডিয়েণ্ট ফাষ্টিঙৰ বিষয়ে বাৰু আপোনালোকক পিছত ভালকৈ বুজাম। এতিয়া মই জল্দি এই খানাখিনি খাই অফিচলৈ যাওঁগৈ কাৰণ মোৰ বহুত লেট হৈছে। ইউজুৱেলি মই ব্ৰেকফাষ্ট খালে লগত এখন কিবা কিতাপ পঢ়োঁ, যেনে প্ৰান্তিক হওক বা কিবা এনেকুৱা আলোচনী, কিন্তু আজি একেবাৰে সময় নাই, সেয়ে পটাপট খাই পেলাই যাওঁগৈ। আৰু এয়া মোৰ দুপৰীয়াৰ থালি। কালি ৰাতিৰে মাংস আছিলে, ভাত আৰু চালাড, লগতে অকণমান দৈ। মই দুপৰীয়া ভাতটো পাৰিলে তলত বহিয়ে খাওঁ আৰু এনেকৈ মোৰ দুপৰীয়াটো হৈ যায়। অফিচ যাওঁ। দেন আজি গধূলি মোৰ এটা স্পেচিয়েল প্লেন আছে। এয়া মই আহিছোঁ মাহঁতৰ এনিভাৰ্চাৰীৰ বাবে এখন ফটো বন্ধাই নিবলৈ। সেয়া মোৰ ফালৰ পৰা তেওঁলোকৰ বাবে গিফ্ট হ'ব। আৰু ৰাতিৰ সাজত কেৱল মই এই মাকৈটো খালোঁ, বেলেগ আৰু একো নাখালোঁ কাৰণ দুপৰীয়া ভালকৈ ভাতটো খাই লৈছিলোঁ। আজিলৈ বাৰু আহোঁ, আপোনালোকক লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। বাই।